দিয়াচোন আমি ক'ত যাম কৈ দিয়াচোন এতিয়া আমি মেলালৈ যাম আমি এতিয়া ওলাইছোঁ ট্ৰিপ ফেয়াৰলৈ যাবলৈ গতিকে আপোনালোকক অকণমান লগতে লৈ যাম ভিডিঅ'টো চাই যাব আজি দেওবাৰৰ ভিডিঅ'টো ছেকেণ্ড পাৰ্টটো প্ৰথমটো আপোনালোকক দেখালোঁ আৰু এইটো দ্বিতীয়টো মানে একেলগে গোটেইখিনি দি দিলে বহুত বেছি দীঘল হৈ যায় যিখিনি চাবলৈ মানুহৰ ইমান দীঘলকৈ সময়ো নাথাকে আৰু ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায় গতিকে ভাবিলোঁ দুটা পাৰ্ট কৰি দিওঁ এটা এয়া দিলোঁ আৰু পিছৰখিনি এতিয়া আমি যাম মেলালৈ তাৰ অলপ দেখাম আপোনালোকক চাব যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব আমি মেলালৈ গৈছোঁ পাপা মিলালৈ গৈছে চব মিলালৈ গৈছে মিলা গৈছে আৰু এয়া আমি আহি মেলা পাই গ'লোহি ছোৱালী মই আহি এইখিনিতে ৰৈ আছোঁ গেটখনৰ ওচৰতে মানে পাপাকে গাড়ীখন পাৰ্ক কৰি আহিব আৰু আমি গৈ পাওঁতেই বা বিন্দু আৰু মানুহ আহি পালেহি আৰু আমি সোমাই যাওঁতেই দেখিলে নহয় বাবুলছ ছোৱালীক বাবুলছ লাগি ইমান উৎপাত কৰে লাষ্টত গৈ সোমাই বেলেগ এখনত হ'লেও বাবুলছ এটা লৈ দিলোঁ নহ'লে যে উৎপাত কৰি থাকে খুচনে আজিকালি ডাঙৰ হৈছে কাৰণে এনেকৈ মেলালৈ উলিয়াই নিবলৈকে ভয় মেলা বুলিয়ে নহয় যিকোনো বজাৰলৈ হ'লেও খেলা বস্তুবোৰ সিহঁতৰ চকুত বেছি সোনকালে পৰে আৰু সেই দোকানখনৰ পৰা আহিবই নোখোজে আৰু মই সেইফালে লাগি থাকোঁতেই এফালে বা আহিলে বা আৰু মানুহজনে আহি এতিয়া কিবা কিবি সৰু সুৰা ল'লে আৰু এয়া পে'মেণ্টটো কৰা হৈ গ'ল মই তেতিয়াহে আহি পাইছোঁ মানে মোৰ তাতে ছোৱালীৰ লগত লাগি থাকোঁতে অকণ দেৰি হৈ গ'ল মেলাবোৰত ইমান ধুনীয়া বস্তুবোৰ যে ওলাই দেখিলেই লওঁ লাগে কিন্তু সকলো বস্তু লৈ আমি মানে ঘৰত থ'বলৈ জেগা নাই আৰু ব্যৱহাৰো আমি কৰিব নোৱাৰোঁ যিহেতু চব বস্তু গতিকে নোলোৱাই ভাল হ'লেও দেখিলে মানে কিবা লং লাগি যায় ন আৰু তাৰ পৰা আহি ছোৱালীক এয়া অকণমান ইয়াত উঠিবলৈ লাগে এখন কি কয় নাজানো আৰু ইয়াতে অকণমান উঠালোঁ তাই ফূৰ্তি পায় এইবোৰত উঠি তাই ভাবিছে সঁচাকৈ গাড়ী চলাইছোঁ ভাল লাগিছে নে এতে হাই কোৱা কি ফুটি দেখা ষ্টিয়াৰিং পুৰা বনাইছে এতে হাই কৈ থৈ যা বাই কৈ থৈ যা বাই ভাগি থাকিব চাগে নোৱাৰিব নেকি সুধি লোৱাচোন আৰু তাৰ পাছতে ইণ্টাৰেষ্টিং গেম এটা খেলিলে এইটো কি গেম টিক্কা নে কি বুলি কয় মই ইমান ভালকৈ নাজানো মানুহজনে খেলিলে কি জানেনে ইয়াতে 20 টকাত এটা কুপন দিয়ে কুপনটো ইয়াত য'ত ৰাখে আৰু এই চকৰিখন ঘূৰাই দিয়ে মানুহজনে সেই আপোনাৰ টিকাটো যিটো নাম্বাৰত থয় সেই নাম্বাৰটো যদি কেনেবাকৈ এই চকৰিৰ কাৰ্ডডাল ৰৈ যায় তেতিয়াহ'লে আপুনি এটা মন পচন্দৰ গিফ্ট ল'ব পাৰে যিকোনো তাত বহুত বস্তু আছে যিকোনো এটা ল'ব পাৰে গতিকে মানুহজনে খেলিলে দুটা খেলিলে মিছ হৈ গ'ল তাৰ পাছতে বহুত দেৰি একদম চাই আকৌ এটা ল'লে আৰু সেইটো লওঁতেই কি পালে জানেনে মানে কি পালে নহয় কাৰ চিনটো ৰৈ গ'ল যিটো নাম্বাৰত দিছিলে আৰু তেওঁ এটা পালে কি জানেনে চাউলৰ বেগ অৱশ্যে পোৱা নাই নিজৰ চইচমতে ল'ব পাৰে তেওঁ এটা ল'লে চাউলৰ বেগ এয়া খেলি আছে দোকান কৰি লওঁ
মই খেলিবলৈ দিয়া নাছিলোঁ জবৰদস্তি আহা নেখেলিবা ইমান পইচা এখন খৰচ নকৰিবা বুলি কৈ থাকোঁতে তেওঁ খেলি পালে পাই আনি মোক এয়া দিছেহি চাউলৰ বেগটো অৱশ্যে পোৱাৰ পাছত মনটো ভালেই লাগিছে কি ফূৰ্তি মানে কেনেকৈ পালে কি কৰিলে কেনেকৈ ঘূৰালে কি ভাবিছিলে এয়া কৈ থাকোঁতে এয়া ভিডিঅ' অকণমানো কৰি ৰাখি থ'লোঁ এনেকুৱাবোৰ ভাল লাগে লাগিলে সৰু বস্তুৱেই হওক মানে এনেকৈ পাই গ'লে লাগি ভাল লাগে আৰু মনটো বস্তু লাগিলে যি লাকি নাম্বাৰ হিচাপত নাই ক'ৰবাত পেলাই দিবি চাবি ক'ত ৰখে আৰু তাৰপাছতে আমি গ'লোঁ চেৰী গাৰ্ডেন তাতে কিবা এটা খাই লওঁ কফি খাই লওঁ বুলি তালৈ গ'লোঁ তাতে সোমাই কফি একাপ খাই লওঁ মানে ভাগৰো লাগিছে সিহঁতৰ লগত দৌৰি মানুহ ইমান আজিকালি দিগদাৰ নাই বাৰু কিন্তু ছোৱালীয়ে ইমান দৌৰাই ইটো দেখিলেও লাগে সিটো দেখিলেও লাগে তেনেকৈ আৰু ঘূৰোতে ফুৰোতে ভাগৰে লগাই দিয়ে আৰু এই আহি গ'লোঁ আমি একাপ কফি খাবৰ কাৰণে অকণমান ফ্ৰেছ হ'বলৈ বহিছানে কি খাবা নাখাওঁ ভৰ্তি আৰু আমি কফি খাম একেলগে টাইমটো স্পেণ্ড কৰিম তাৰ ভিডিঅ' এটা নহ'ব তেনেকুৱা নহ'ব পাৰে গতিকে তাৰো অকণমান ভিডিঅ' ৰাখি থ'লোঁ আপোনালোকক দেখাবৰ কাৰণে আপোনালোক যিহেতু মোৰ ফেমিলি মেম্বাৰ গতিকে ইয়াত আমাৰ ফেমিলিখিনিও অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লৈছোঁ দি চাব আশা কৰিছোঁ ভালেই পাব ভিডিঅ'টো আৰু মোৰ এইবোৰ নেদেখুৱালে ভালেই নালাগিছে আজিকালি আৰু তাৰ পৰা ওলাই আমি গ'লোঁ স্মাৰ্ট বজাৰ তাত অলপ কিবাকিবি ঘৰুৱা বজাৰ কৰি ল'লোঁ আৰু আমি ওলাই আহি অকণমান ফটো মাৰিলোঁ আৰু এয়া আহি আমি ঘৰ পাই গ'লোহি ফাইনেলি দিনটো মানে ভাগৰে জোগৰে কিবা কিবি লাগি গৈছিলেগৈ আহি পাইহে অকণমান এচিটো লগাই দিলত শান্তি লাগিছে আৰু এয়া মায়েতো গম নাপায় চাউলৰ বেগটো কিহৰ মোক সুধিছিলে মোক মানুহজনে কৈ পঠালে যে তুমি নক'বা মই কমকৈ এইয়া মাহঁতত চাউলৰ বেগটো তুলি দি তেওঁ কাহিনীটো কৈছে কি হ'ল আৰু আজি কেনেকৈ মানে এইটো উপহাৰ পালে আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ চমুকৈ দুটা ভিডিঅ' কৰি আজি দিলোঁ আজিৰ দিনটোৰ ভিডিঅ' গতিকে চাব ভাল লাগিলে লাইক এটা কৰিব আজিলৈ আহোঁ তেতিয়াহ'লে বাই গুড নাইট আকৌ নেক্সট এটা ব্লগত লগ পাই আছোঁ চাউলটো কম মই চাইছোঁ কি দেই চাউল বাৰু কমিলেও কি আনিলা শুনো তুমি হেৰিয়া পৰা মেলা পৰা চাওঁ বাবুত ফুলোৱাচোন বাৰু চাওঁ ফুলোৱা চাওঁ এইটো কি মে বাবুত ক'ত আনিছিল মই এইটো মেলা পৰা আনিলা মেলাত কিহত উঠিলা তুমি আৰু বাই বাই নকৰো ফটো মাৰি থাকিবা অ' মাই গড ফটোৱে মাৰি থাকিব বোলে চিমখন ল'লে এটা ই পৰিছেহে